In Chirang district, Dersi today, in the Sobha of Assam Gorkha Student Union, Arjun Chetri, the president of Central AGSU, was present. He said that the Assam will continue to demand the Gorkhas with the government, and every school there should be a Nepali subject and Gorkha autonomous. The council has said to be demand. ছাত্ৰ সন্থা শিলং জিলাৰ 19 সংখ্যক অধিৱেশন এই অধিৱেশনত আজি মুকলি সভা এই মুকলি সভাখনত আজি আমি বিভিন্ন আমাৰ সমস্যাখিনি আলোচনা বাকী আমি কি কৰি আছোঁ গোৰ্খা ছাত্ৰ সন্থাই কি কৰি আছে এইখিনি সকলো কথা আজি আমি ইয়াত আলোচনা কৰিছোঁ আগত আৰু আমি কি কৰিম এই বিষয়েও আলোচনা হৈছে নিশ্চয় আমি ভাবি আছোঁ যে যেহেতু প্ৰমোদ বড়ো আজি ছাত্ৰ ৰাজনীতিৰ পৰা গৈ পেলাই BTR চিফ হৈছে আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আমি ভাবিছোঁ অসম চৰকাৰে আমাৰ যিখিনি সমস্যা আছে গোৰ্খাসকলৰ সেই সমস্যাখিনিক অসম চৰকাৰে আজি গুৰুত্বভাৱে লৈছে আৰু সমস্যাখিনি সোনকালে সমাধান কৰিব বুলি আমি ভাবোঁ লগতে BTCৰ চিফ যেনেকৈ BTCৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ 4টা BTC 4টা বেল্টত আমাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাক কৈছে আপোনালোকে সুৰক্ষিত বুলি কিন্তু এতিয়াও কিন্তু BTCৰ যোনটো এক্সিকিউটিভ কাউন্সিল এতিয়ালৈকে পাছ কৰা তো আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাওঁ যে তেখেতে ডিচিশ্যন লৈছে সেই ডিচিশ্যনটো তেখেতে এক্সিকিউটিভ কাউন্সিলত পাছ কৰে লগতে আমাৰ যি মূল দাবী অসম গোৰ্খা ছাত্ৰ সন্থাৰ মূল দাবী হ'ল গোৰ্খা অট'নমাছ কাউন্সিল এই গোৰ্খা অট'নমাছ কাউন্সিলটো অনতি পলমে অসম চৰকাৰে ঘোষণা কৰিব লাগে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ 19তম দ্বিবাৰ্ষিক অধিৱেশন হয় আমি গোৰ্খা জাতিৰ যিবিলাক আমাৰ অধিকাৰ প্ৰাপ্তৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি 1976 চনৰ পৰা সংঘৰ্ষ কৰি আছে গোৰ্খা জাতিৰ যিহেতু আমি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয় আমাৰ এই অসমত যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীত ইয়াত অসমত স্বায়ত্ত শাসন প্ৰদান কৰা হৈছে এনেকৈ গোৰ্খা জনগোষ্ঠীৰ সকলোকো গোৰ্খা স্বায়ত্ত শাসন দিব লাগে বুলি আমাৰ মানে বহু পুৰণি দাবী এই দাবী পূৰণ কৰিব লাগে বুলি আমাৰ আন্দোলন অব্যাহত আছে আমি ইয়াত আজি উপস্থিত হৈছোঁ আমাৰ চিৰাং জিলা সমিতিৰ অধিৱেশন আছিল এই অধিৱেশনত বিভিন্ন প্ৰস্তাৱসমূহ ইয়াত কৰা হৈছে প্ৰস্তাৱ লোৱা হৈছে আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আৰু 2 নম্বৰ আমাৰ দাবী আছে গোৰ্খা জনগোষ্ঠীক অনুসূচিত জনজাতি শিডিউল ট্ৰাইব হিচাপে ঘোষণা কৰিব লাগে বুলি তেনেকৈ আমাৰ বিভিন্ন সমস্যা ইয়াত মাটিৰ সমস্যা বিভিন্ন আমাৰ সমস্যা আছে এইবিলাক সমস্যা সমাধান কৰিব লাগে বুলি আমি বিভিন্ন প্ৰায় 40-50 বছৰ হ'ল আমি আন্দোলন কৰি আছোঁ আমি চৰকাৰক এই আহ্বান কৰোঁ যে গোৰ্খাসকল হৈছে এটা মানে উগ্ৰ জাতি নহয় আজিৰ পৰা আপোনালোকে দেখি আহিছে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা অসম আন্দোলন হ'ল BTC হ'ল বিভিন্ন আন্দোলনত আমি ইয়াত সহবাস্থান কৰি আমি ইয়াত এই মাটিৰ কাৰণে আমি যুঁজি আছোঁ সকলোকে সহায় কৰি আছোঁ জাতিৰ কাৰণে দেশৰ কাৰণে তো গোৰ্খাসকলক এই দাবী পূৰণ কৰিব লাগে বুলি আমি সজোৰে চৰকাৰক অনুৰোধ কৰিছোঁ সংঘৰ্ষ কৰি আছোঁ কিন্তু আমি দেশৰ কাৰণে জাতিৰ কাৰণে আমি বলিদান আমাৰ শ্বহীদ হৈ আছে ভাৰত মাতৃৰ ৰক্ষাৰ কাৰণে গোৰ্খা জাতি সদায় প্ৰহৰীৰ দৰে ভূমিকা নিৰ্বাহ কৰি আছে তথাপিও আমাৰ যোনটো আমি সজোৰে আমি দাবী উত্থাপন কৰা আমাৰ গোৰ্খা স্বায়ত্ত শাসন আজিলৈকে পূৰণ হোৱা নাই ষ্টুডেণ্ট কাৰণে আমাৰ দাবী আছে যে মানে গোৰ্খাসকলে যিটো নেপালী এমাইল পঢ়িব লাগে নিজৰ মাতৃভাষা অধিকাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিটো আছে যে নিজৰ মাতৃভাষাতে পঢ়িব লাগে কিন্তু অসমত আজিলৈকে মাতৃভাষাৰ যোনটো এমাইল নেপালী এমাইলৰ পোষ্ট ক্ৰিয়েট কৰা নাই আমি এইটো উত্থাপন কৰোঁ যে গোৰ্খাসকলৰ যোনটো নিজৰ ভাষা ৰক্ষাৰ কাৰণে নেপালী এমাইল মানে স্কুলত দিব লাগিব